তো আমি 5 দিনৰ আগত BTS ওপৰত এটা ৰোষ্ট ৰিল বনাইছিলোঁ এটা মানে কি ইমানো অফেন্সিভো নাছিলে ভিডিঅ'টো কিন্তু বাট না অলপ সৰু সুৰা পইণ্ট কেইটামান ৰাখিছিলোঁ তো সেইটো সিমানটোৱে আছিলে কিন্তু না BTS ফেন্স টক্সিক ফেন্স তাতো অফেন্সিভ হ'বই লাগিব আৰু কিনো আৰু সিহঁতৰ ফালৰ পৰা অলপ হেৰি আহিলে যেতিয়া মোৰ ৰিপ্লাইটো আহিবই লাগিব তো মই হাজিৰ আছোঁ আৰু তেনেহ'লে ডিছক্লেমাৰ লগাই দিয়া নহয় ৰ'বা তোমালোকে ভাবিছা চাগে মই সেই ভিডিঅ'টো ইউটিউবত নিদি ইনষ্টাত কিয় দিছিলোঁ কাৰণ ইউটিউবতো দিমাগ থকা মানুহবিলাকে চায় আৰু BTS ফেন্সৰটো डिस्क्लेमर मेरी आप सबसे गुजारिश है ये वीडियो सिर्फ एंटरटेनमेंट के लिए मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना তো কেনেকুৱা আপোনালোকৰ তো আজি আমি কথা ক'ব লাগিছোঁ BTS আৰু BTSৰ ফেন্স নহয় দেই চৰি টক্সিক ফেন্সৰ ওপৰত তো মানে কি ভিডিঅ'টো ষ্টাৰ্ট হোৱা প্ৰথমতেই কৰি দিছোঁ মই এইটো ভিডিঅ' উইদাউট স্ক্ৰিপ্টত বনাইছোঁ যেনেকৈ BTS আৰ্মিয়ে কমেণ্টছ কৰে উইদাউট লজিকত বেছিভাগ BTS আৰ্মি তোমালোকে দেখিবা কিউট কমেণ্টছ কৰি থকা আৰু BTSৰ জোকছৰ ওপৰত ডন কৰি থকা কিন্তু কেতিয়াও ইহঁতৰ মিউজিকৰ ওপৰত কথা কোৱা কেতিয়াও নেদেখা ইহঁতে এটা কথা কয় ভাইবছ আছে ভাইবছটো ক্ৰমত যোৱা জনি চিন্সৰ ভিডিঅ'টো আছে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই 2টা এটম বম দিছিলে কি নাজানা নি তোমালোকে ইণ্ডিয়াতো এটা এটম বম দিছিলে সাউথ কোৰিয়াই সেইকাৰণেতো BTS আৰ্মিকে জন্ম হ'ল মিউজিক যোনটো স্পীডত কৰোণা ভাইৰাছ ফেলিছিলে না তাতকৈ স্পীডত BTS আৰ্মি টক্সিচিটি ফেলে ভাই কিবা এটা ভিডিঅ' অন কৰিম পাৰ্পুল হাৰ্ট BTS আৰ্মি হিয়াৰ লাউডা আৰ্মি বাল এই তোমালোকে কি কোৱা কি ইমান সেইবোৰ আমি ক'ত কৰোঁ কি নকৰা এইটো ভিডিঅ' চাই লোৱা এজন টিচাৰ পঢ়াই আছিলে BTS आर्मी शो पर्पल लव बेटा तुम कन्या नहीं होती ना कॉलर पकड़ के थप्पड़ लगाते गाल सूज जाता BTS बोल ना पाती तुम अगर तुम लड़का होती तो तुम लड़की उसके सब काम हम करते नहीं है नाक से खून निकाल लेते घुसा मार के মই টিচাৰজনে এইটো কথা ছাপোৰ্ট নাই কৰা কি যোনটো মৰা কথা হেৰি কথা কৈছে কিন্তু বাট চোৱা তোমালোকে টিচাৰ এজনে 6-7 ঘণ্টা একেল ঠাইয়ে পঢ়াই থাকে হা এটা চেপ্টাৰ যেতিয়া মাজত সোমাই যায় নাই সেই চেপ্টাৰটো কমপ্লিট কৰাত থাকে মানে তাৰ কুৱেশ্যন কিবা সুধিলে সেইকাৰণে চাৰ্চটো তাৰ অন থাকে ইউটিউবত ষ্ট্ৰীমত যদি সেই চাৰ্চৰ বুলি যদি কোনোবাই পাৰ্পুল হাৰ্ট স্পেম কৰে মানুহৰ খং উঠিব নাই অবভিয়াছলি 6-7 ঘণ্টাই পঢ়াই আছে এজন টিচাৰছে আমিবিলাকে কয় কি সিহঁতি বহুত কষ্ট কৰিছে সিহঁতি বহুত কষ্ট কৰি ইমানটো ওপৰত উঠিছে চোৱা চব আৰ্টিষ্টে কষ্ট কৰে অ'কে অসমতো বহুত ভাল আৰ্টিষ্ট আছে সিহঁতকৈ চাগে ভাল ছিংগাৰ বা আৰ্টিষ্ট আছে ইণ্ডিয়াত সিহঁততকৈ ভাল ছিংগাৰ বা আৰ্টিষ্ট থাকিব পাৰে কিন্তু তোমালোকে যেতিয়া সিহঁতক যদি ছাপোৰ্ট কৰাহেঁতেন নাই এই অসমৰ আৰ্টিষ্টকেইটা চাউথ কোৰিয়া জিলিকি থাকিলেহেঁতেন কিন্তু না তোমালোকেতো ক'ত ছাপোৰ্ট কৰিবা কিন্তু ইহঁতক না যেতিয়া আমি ৰোষ্ট মাৰিম কিবা এটা সিহঁতক ক্ৰিটিচাইজ কৰিম না সাউথ কোৰিয়াৰ সেই BTS গীতা ওপৰত মটকেল কেইটাৰ ওপৰত ইহঁতক কিন্তু কমেণ্টছ তাত ফালি দিব আমিতো ইহঁতক জুবিন গাৰ্গক ছাপোৰ্ট কৰোঁ আমিতো ভূপেন হাজৰিকাক ছাপোৰ্ট কৰোঁ কিন্তু ষ্টৰি এটা লগাব নোৱাৰে সিহঁতৰ ওপৰত ষ্টৰি এনি টাইম ফালি দিব কিন্তু প্ৰফাইলত পষ্ট এখন কৰিব নোৱাৰে সিহঁতৰ ওপৰত পষ্ট ফালি থাকিব অসমে হওক লাগিলে ইণ্ডিয়াই হওক BTS আৰ্মি গাৰ্লছৰ BTSৰ ওপৰত এটা বেলেগে হেৰি আছে ভাই মই যেতিয়া গুগলত এইটো চাৰ্চ কৰিলোঁ BTS ইণ্ডিয়ান গাৰ্ল भाई मुझे ये सब दिखे BTS like Indian girl, BTS marry Indian girl, BTS meet Indian girl, BTS love Indian girl, BTS को इंडियन गर्ल पसंद है BTS and Indian girl with pet BTS Jimin like Indian girl BTS opinion about Indian girl আৰু মই গুগলত চাৰ্চ কৰোঁতে এইটো বস্তু পালোঁ BTS প্লেয়িং ইণ্ডিয়ান গেমছো খেলে নি আহা মূলত খেলিবা আহা কোনে বেছি দেৰিলৈকে হিলাব পাৰে সিহঁতক হিলাবলৈ বস্তুটো থাকিব লাগিব নহয় মানে মই মাচুলজৰ কথা কৈছোঁ মাচুলছ কিবা আমি চুম' ৰেচলিং এইবোৰ খেলিলে मतलब कुछ भी অ'কে ভিডিঅ'টো ইয়ালৈকে আছিলে আৰু যদি মই ফালিব যাওঁ আৰু মই জেলত যাব লাগিব কাৰণ BTS আমি ছুইচাইড কৰি দিব 12 বছৰত 15 বছৰীয়া নিবি হয়হে এইবোৰ অ'কে তোমালোকৰ নিজৰ চইচ কি সিহঁতক চোৱা ভাল লাগে সিহঁতক চাই পিনে বাট তোমালোকে অসমৰ টেলেণ্ট অসমৰ আৰ্টিষ্ট ইণ্ডিয়া আৰ্টিষ্টসকলক ছাপোৰ্ট কৰিব শিকা তেতিয়া সিহঁতি উঠিব ন সিহঁতি বহুত তলত থাকি থাকে অ'কে BTSটো এটা বহুত ওপৰ লেভেলৰ সিহঁতক মানে কি ভাল বনাই কাৰণে সিহঁতি ইমান ওপৰত আছে এণ্ড লাষ্টত এটা কথা মই BTSক হেট নকৰোঁ হা BTSকো হেট নকৰোঁ BTS গাৰ্লছকো হেট নকৰোঁ হেট কোনটো কৰোঁ কোৱাচোন মই টক্সিক ফেন্সখিনিক আৰু যদিও মই ফ্ৰেণ্ডছখিনিক মই ৰোষ্ট মাৰিছোঁ মানে কি ইহঁতি যোনখিনি বেকগ্ৰাউণ্ডত অসমৰ গাৰ্লছখিনি আছে বা বয়জখিনি আছে সিহঁতি যাতে মোক হেট তাৰমানে বেয়া নাপায় যাতে মই কাৰণ মই সিহঁতকতো অকণমানে বেয়া নাপাওঁ মোক চিনিয়ে নাপাওঁ তোমালোকক সেইটো কথা বাকী বেলেগ এটা ভিডিঅ' লগ পাইছোঁ তেতিয়ালৈকে বাই জয়া এখন কি কমেণ্টছ অলপ লিখি দিলে নে গালমান লিখি দিয়া
ছাবস্ক্ৰাইবটো কৰি ল'বা কিন্তু পিছত আকৌ ভিডিঅ' চাব আছেতো